মানে বঙাইগাঁৱৰ পৰা ইউটিউব চেনেল আমাৰ ওচৰত উপস্থিত হৈ তেখেতলৈ প্ৰথমতে আমি ধন্যবাদ দিছোঁ, কাৰণ ইমান দূৰৰ পৰা আহিছে, ভাল পাই আহিছে। ধেমাজিত আহি কেনে মানে আমাৰ বঙাইগাঁৱৰ মানুহ লগ পাইছো। আমাৰ হৈছে নন্দদা। इसका नाम क्या है? लाखपुन। আৰু আমাৰ লগত আছে এজন, আমি যাৰ ঘৰত আহিছো, আমাৰ দাদা। একদম ধুনীয়া লাগিছে দেই দাদাক। আমি বৰ্তমান আছো ধেমাজি, প্লেচ হৈছে কাৰিচুক। আমি বৰ্তমান গৈ আছো এতিয়া আমাৰ কাৰিচুক ট্ৰেডিশ্যনেল লিগাংখন চোৱাবলৈ, আৰু লগতে আমি খুৱাম ওৰাং ভাত, যোনটো পাতৰ বনোৱা ভাত হয়, আৰু মাটিমাহ গাহৰি মাংসৰ লগত। তো ফাইনেলি আহি পালো ধেমাজি। আমি ট্ৰেইনৰ তাতে যাম। আমি আছে, আমাৰ হিৰম্বদা আছে। আমি আহি পালো এতিয়া বঙাইগাঁও ষ্টেচন। আমি চবে যাবৰ কাৰণে ৰেডি হৈছে, আৰু চব তাতে আপোনালোকক দেখাই থাকিম। গতিকে স্কিপ নকৰাকৈ কি ধুনীয়াকৈ ফাইনেলি ধেমাজি। আমাক দাদা এটাই পুৰা নিবলৈ আহিছে, তো আমি পিলপিলি যাই আছো। কেনে অনুভৱ? তো হে ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো আমি কালি বহুত মানে কালি আহাতে কেইটা বাজিলে? তো কালি আহি পোৱাত আমাৰ কিন্তু 12টা বাজিলে। চ' আমি তেতিয়া শুই থাকিলোঁ, কাৰণ বহুত ভাগৰ লাগিছে। এতিয়া গুড মৰ্ণিং হৈছে, তো চবকে গুড মৰ্ণিং হৈছে। আমাৰ এইফালে আছে চবকেইটা শুই আছে এতিয়াও। আৰু এতিয়া আমি যাম বিহু খাব যাম ন তাতে। তো আমি মিচিঙৰ আলি আই লৃগাং খাবলৈ যাম অলপ পিছত। এতিয়া গা চা ধুই কিনে অলপ। তো এয়া আমাৰ জ্ঞানী, কিমান ধুনীয়াকৈ সাজিছে। তো আমি চব ৰেডি হলো, একদম মিচিঙৰ পুৰা ড্ৰেছ পিন্ধিছো। এইফালে হিৰমদাও পিন্ধিছে, নিপুলো পিন্ধিছে, আৰু আমাৰ লগত আছে এজন, আমি যাৰ ঘৰত আহিছো, আমাৰ দাদা। একদম ধুনীয়া লাগিছে দেই দাদাক। আমি বৰ্তমান আছো ধেমাজি, প্লেচ হৈছে কাৰিচুক। আমি বৰ্তমান গৈ আছো এতিয়া আমাৰ কাৰিচুক ট্ৰেডিশ্যনেল লিগাংখন চোৱাবলৈ, আৰু লগতে আমি খুৱাম ওৰাং ভাত, যোনটো পাতৰ বনোৱা ভাত হয়, আৰু মাটিমাহ গাহৰি মাংসৰ লগত। গাহৰি খৰিকাও হ'ব। এইটো আমাৰ কাৰিচুক চেণ্ট্ৰেল কমিটি, এইটো পাতিছে। আমাৰ যে হ'ব আঞ্চলিক আমাৰ নিয়ম, গাঁৱৰ নিয়ম এটা আছে, এইটো নিয়ম কৰিব আৰু ৰাইজে চবকে আৰু চাব লিগাংখন কেনেকুৱা। তাকে বোলো, আৰু যিখিনি হয় মই পুৰা একদম ভালকৈ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম ধুনীয়াকৈ চাই থাকক।
তো গাইজ দেখা পাই আছে একদম ধুনীয়া বহুত ভাল লাগি আছে তোমার হিয়া আনা তোমার হিয়া আমি ধেমাজি নগৰৰ এখন পুৰণি মিচিং গাঁও এই গাঁওখনৰ নাম হ'ল কালিচুক গাঁও এই গাঁওখনৰ ইতিবৃত্ত আছে আমি আজিয়ে কৰা নাই 1981ৰ পৰা আমি এই কাৰ্যসূচীটো গ্ৰহণ কৰি আছোঁ গতিকে ইয়াৰ উপকৃতটো এটা হৈছে কি মিচিং সমাজে যেতিয়া ফাগুনৰ মাহ আহিব অহাৰ লগে লগে মানে আমাৰ কৃষিজীৱীবোৰ মানে বৃদ্ধিৰ কাৰণে কৃষিজীৱীৰ পৰা লাভ হ'বৰ কাৰণে আমি সেই লিগাঙৰ দিশত কামবোৰ আগবঢ়াই দিওঁ इसका नाम क्या है Wolo suka लाकपुन tara tira suna mage dan gerboi odong lang so ere migjum do lappu ege kasar galu khurule mai time air lagi dak bolok du apunga bala murang kumba toyal du so melausin mepengolaman তো এইটো আপং বুলি কয় আৰু তাৰপিছত চায়াপং আমাৰ তাত এইটো আমাৰ তাত কি টোপোলা ভাত বুলি কয় তো ইয়াতে এইটো পাত পুৰাং বুলি কয় আচ্ছা আচ্ছা তাৰপিছত গাহৰি মাংস তাৰপিছত মাটিমাহৰ ডাল মানে বঙাইগাঁৱৰ পৰা ইউটিউব চেনেল আমাৰ ওচৰত উপস্থিত হৈ তেখেতলৈ প্ৰথমতে আমি ধন্যবাদ দিছোঁ কাৰণ ইমান দূৰৰ পৰা আহিছে ভাল পাই আহিছে আজি তেখেতে সুধিছে যে এইবোৰ অনুষ্ঠান কিহৰ কাৰণে পাতিছে কি কি আছে বুলি সোধাৰ হেতুকে মই চমুকৈ ক'ব বিচাৰিছোঁ ফাগুনৰ দিনটোৰ কথাটো বৰ বেলেগ ধৰণৰ ফাগুন বুলি ক'লে অন্তৰখন বহুত মানে হাঁহি আনন্দ ঢোল পেঁপা বাঁহী সকলো লৈহে ফাগুন আহে আৰু সেই ফাগুনৰ মন সদায় আনন্দ হৈ থাকে ফাগুনৰ প্ৰথম বুধবাৰ দিনাখনে আমি মিচিং সমাজে আলিয়াই লিগাঙৰ লিগত তাৰমানে মাংগলিক অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ এই মাংগলিক অনুষ্ঠানৰ কাৰণে এয়া দেখিছে নহয় এয়া হ'ল এই মাংগলিক অনুষ্ঠান আমি কোৱা হয় লিগত বুলি কওঁ লিগতটো এইকাৰণে কৰা হয় আমি মিচিং সমাজ হ'ল অসমৰ বৃহত্তম দ্বিতীয় জনগোষ্ঠী যাক কোৱা হয় নেকি আমি কৃষিজীৱীৰ ওপৰত আমাৰ মিচিং সমাজে জীয়াই থাকে আৰু কৃষি কাৰ্য কিন্তু সফল হ'বৰ কাৰণে এতিয়াৰ পৰা আমি কৃষি কাৰ্য আৰম্ভ কৰিম আমাৰ কৃষি কাৰ্য উৎপাদনৰ কাৰণে আমি এই মাংগলিক অনুষ্ঠানটো আৰম্ভ কৰা হয় ইয়াত প্ৰথমটো কথা হ'ল কি এই বাঁহেৰে আমি বেৰাখন মাৰিব লাগিব ইয়াত কাকো সোমাব দিয়া নহয় পবিত্ৰ কৰা হয় সুন্দৰ পবিত্ৰ পানী ইয়াত চিটিকি দিয়া হয় তাৰ পাছত এয়া হ'ল মেঘেলা বুলি কয় বা মেঘালী বন ইয়াক পিৰ বুলি কয় আমাৰ মিচিঙত পিৰ বুলি কয় এয়া হ'ল এইটো কপা কপা আৰু আপোনাৰ এইফালে আমাৰ আপং আৰু ইফালে গিনমূৰ এইটো গিনমূৰ বুলি কয় এই আপং আছে আমাৰ ইয়াত আছে আলু বস্তু আয়ে বুলি কোৱাৰ লগে লগে আলু বস্তু এতিয়া এই আলু ইয়াত আছে আদা আছে মানে তাকে বুলি কয় তাৰপাছত মিঠা আলু আছে কাঠ আলু আছে আৰু আপোনাৰ নহৰু আছে তলত যিখিনি হোৱা বস্তু সেইখিনি আমি ইয়াত ৰোপণ কৰা হয় আৰু লগে লগে আহুদান এই আহুদান আমি ইয়াত সম্পূৰ্ণভাৱে আমি ইয়াত সিঁচা হয় আৰু সেই চাকি অলিতা জ্বলিছে নহয় সেই চাকি অলিতাৰ জৰিয়তে আমি দনিপল চেদুমল মানে সূৰ্য চন্দ্ৰ চেদুমল মানে হ'ল মিচিঙৰ আদিপুৰ প্ৰকৃতি সেই তেখেতসকললৈ আমাৰ এটাই প্ৰাৰ্থনা কি যাতে
আমাৰ ধেমাজিবাসী বুলি ক'বলৈ যোৱা নাই, গোটেই অসমৰ মিচিং জনগোষ্ঠীসকল সকলোৱে মানে সুস্বাস্থ্য থাকক, একতা এনেদৰে থাকক, আৰু কাইচুক গাঁওখনো যাতে ভৱিষ্যতে কোনো ধৰণৰ অপায় অমংগল নহওক, সেইকাৰণে আমি ইয়াত সকলোৱে সামূহিকভাৱে আমি সেৱা উৎসৰ্গা কৰি আমি এইখিনি প্ৰাৰ্থনা কৰা হয়। ইয়াৰ লগে লগে আমি এইখিনিত আমি জ্যেষ্ঠসকলে পৰামৰ্শ দিওঁ উঠি অহাসকলক লিগাঙৰ হকে, যাতে লিগাঙৰ দিনাখন সদায় জ্যেষ্ঠক সন্মান কৰিব লাগিব, সৰুক মৰম কৰিব লাগিব। এই আদৰ্শটো আমাৰ ইয়াত দেখুৱাওঁ আৰু ইয়াতে প্ৰীতি পূজন কৰা হয় সামূহিকভাৱে। ইয়াৰ কাৰণে আমাৰ আছিলে পুৰাং আপিন, তাৰমানে তৰা বাটেৰে বনোৱা জহা চাউল আৰু বৰা চাউল মিক্স কৰি পিনে আমি পুৰাং আপিন বনোৱা হয়। ইয়াৰ পাছত লগা হয় আমি ngচান মানে শুকান মাছ, আৰু দিচান মানে হ'ল শুকান মাংস, আৰু অলুমণি মানে মাটিমাহ আৰু ধনিয়া লগাই পিনে এটা সুন্দৰ এটা থলুৱা খাদ্যৰে আমি সকলোৱে সামূহিকভাৱে ভোজন গ্ৰহণ কৰি আৰু ইয়াতে আমি সকলো আনন্দ উপভোগ কৰি সদৌ শেষত এই চেনেল সুদূৰ বঙাইগাঁৱৰ পৰা অহা চেনেলটোলৈ আমি চিৰকৃতজ্ঞ হ'লোঁ। সেইকাৰণে হ'লোঁ যাতে তেখেতৰ সেই মেছেজৰ জৰিয়তে আমাকো বিয়পাই তোলে যে কাইচুক গাঁওখন সঁচাকৈ এখন মিচিং গাঁও হিচাপে তেখেতে প্ৰচাৰ কৰি দিয়ে। তাকে কৈ মোৰ ইমানতে মন্তব্য আগবঢ়াইছোঁ। হয়, থেংক ইউ। হে ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ ধেমাজি কাৰেঞ্চু বুলি কয় এইটো। তো ইয়াতে মানে পূজা হৈ আছে। আমি অথনি এটাত গৈ আহিলোঁ, তাত আহি পালোঁ। তো ইয়াতে কি কি হয় মানে চবখিনি একেই চাগে, অলপ পৰিস্থিতিটো বেলেগ। তো এইখিনি ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আচ্ছা খুৰী, ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আচ্ছা, মোকতো চিনি পোৱা নাই আপোনালোকে, মই বঙাইগাঁৱৰ পৰা আহিছোঁ। অঁ, অঁ, পালোঁ পালোঁ পালোঁ। অঁ, হা, এইটো কি বুলি কয়? বড়ো আটক। বড়ো আপং হয়তো তাতে খালোঁ। খালোঁ, বহুত ভাল লাগিছে। আপোনালোকে মোক চিনি পোৱা নাই, ইমান এটা বিশ্বাসত মানে মোক মোবাইলটো দি কিনে ফটো মাৰিব দিছে, সেইটো মানে বহুত ভাল লাগিছে। বাহ, বঢ়িয়া। হে, উঠাইছো। মানে কি ক'ম আৰু, ইয়াতে আপং ওলাই বোলে। ইয়াতে আপং কি বুলি কয় এইটো খুৰীৰ নাম? এইটোৰ নাম কি কয়? আপং বুলি কয়। বৰ আপং। তো ইয়াতে মানে বস্তুখিনি থাকে। অঁ, তো মানে এইখিনি তো আপং ইয়াতে চাগে কেনে ইয়াতে ওলাই, তাৰপিছত মানুহে খায় আৰু। তো খুৰীহঁতে ফটো হৈছেনে? হৈছে। এই খুৰীহঁতে মোক একো চিনি নাপায়, একো জানি নাপায়, মানে ইমান ধুনীয়াকৈ মানে মোক বিশ্বাস কৰি মোবাইলটো দিছে, বহুত ভাল লাগিছে। একদম মজা। ফ্ৰেণ্ডছ, আমি ঘৰত গৈ কিনে ভাত চাত খাই কিনে আকৌ এবাৰ আহিলোঁ। গাঁৱে গাঁৱে বিহু বাকী কেনেকুৱা লাগে। ইয়াতে মানে এনেকৈ মানে বিহু লাগি পৰা হয়, আমাৰ
কুচিয়া দেখিছে, মাটিমাহৰ দাইল, তাৰপিছত লগতে গাহৰি মাংস, আৰু এইপিনে আছে আলু ভাজি, লগতে গাহৰি মাংসও আছে। আৰু এইটো যে দেখিছে এইটো চাইমদ, মিচিঙত প্ৰৱাপং বুলি কয়। তো মানে মিচিঙৰ এনেকৈ সন্মান দিয়া হয় আলহী চালহী গ'লে, চবকে ঘৰে ঘৰে যায়, আৰু তাৰপিছত চবকে এনেকৈ প্ৰৱাপং আদি ইত্যাদি এইবোৰ খাবলৈ দিয়ে। তো এয়াই হৈছে মিচিঙৰ পৰম্পৰা। তো ভাল লাগিল, আমি সকলোৱে পৰা নাচি বাগি একেলগে ধাম ধুম দাং ডিং 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 ধাচ ধা 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 ধা। এতিয়ালৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে। Doni mo talanga, polo talanga, kaisi talanga, sa karisip sok, sa lateral dado mo talanga. Dongki mo na. ধেমাজিত আহি কেনে মানে আমাৰ বঙাইগাঁৱৰ মানুহ লগ পাইছো, আমাৰ হৈছে নন্দদা, বিশেষকে চিনাকি। তো ইয়াতে কি কাপোৰ ল'ব আহিছে নেকি নন্দদা? মেখেলা চাদৰ লৈ আছো। এইফালে আছে মেখেলা চাদৰ, ইমান ধুনীয়া ধুনীয়া আছে, লাগিলে ক'বা দেই কাৰোবাক। তো এতিয়া আমাৰ নন্দদা যাব। নন্দদা আহি কেনে কেনেকুৱা লাগিল? বহুত ভাল লাগিল, বহুত ভাল লাগিলে ডাঙৰীয়া। চাই মদ খালো, মজা। তাৰপিছত আমাৰ লগৰ বেচৰা কান্দি, নাকান্দিবি দে, তই নাকান্দিবি। তেতিয়াহ'লে বাই বাই। আমাৰ বাই বাই দি আছে, বৌ আছে, খুৰীমা আছে।